झुमका ভাল লাগিছে ন 150 হেল্ল' নমস্কাৰ সকলোকে এণ্ড ৱেলকাম বেক টু মাই চেনেল ওৱান্স এগেইন মই আজি পূজা বজাৰ বুলি অলপমান ওলাই গ'লোঁ বাহঁতৰ লগত বা মই আৰু আকৌ বা ভণ্টি মানুহে বজাৰ কৰিবলৈ গ'লে মানে প্ৰথমতে দোকানত সোমাই লয় কাপোৰ কিনিবলৈ কিন্তু মই প্ৰথমতে সোমাই ল'লোঁ ঊলৰ দোকানত চাওকচোন ঊল কিনিবলৈ গৈ কিনি মই ঊল চইচ কৰি আছোঁগৈ কোনটো ঊল ল'লে ভাল হ'ব বুলি এয়া চাওক আৰু কিমান ধুনীয়া ধুনীয়া ঊল আছে নহয় চালে মানে চবটোকে ল'বলৈ মন যায় কিন্তু তো ল'ব নোৱাৰি চবটোকে একেলগতে সেইকাৰণে মই এটা এটাকৈ মানে চইচ কৰি আছোঁ কোনটো ল'লে হ'ব বুলি চাই থাকিব আৰু মই কি কালাৰ ল'ম পাছতকৈ মই দেখুৱাই দিম আপোনালোকক আৰু চাই থাকিব পুৰা পূজা বজাৰ মানুহবোৰে ইমান বজাৰ কৰি আছে পূজাত একদম পুৰা মানে মইতো কৰা নাই মই এইটো সূতা কিনিলোঁ সূতা কিনিলোঁ এইকেইটা সূতা ল'লোঁ আৰু সূতা লৈ মানে মই ইমানেই ফূৰ্তি মানে হাঁহিত ক'বই পৰা নাই আৰু এতিয়া সোমাই আহিছোঁ আমি কেটলা মাৰ্কেটত ইয়াতো বহুত বিজি মানে চাওকচোন ইমানেই ভিৰ মানুহ এই সৰু সুৰা মানে আমাৰ গুৱাহাটীৰ ফেঞ্চি বজাৰটোৰ নিচিনাই হৈছে মানে এডোখৰ চাবলৈ হ'লে সৰু সুৰা ফেঞ্চি বজাৰটোৰ নিচিনা লাগি গৈছে চাবলৈ ইয়াতো বহুত মানুহ ভিৰ মানে চাওকচোন মানুহ আৰু লগতে ময়ো কাণফুলি কেইটামান চাই লৈছোঁ পচন্দৰ হ'বনে নহয় বুলি কিন্তু মানে মই যি কাণফুলি বিচাৰিছোঁ মানে মই পোৱাই নাই হ'লেও এভুমুকি মাৰি চাই আছোঁ ক'ৰবাত পামেই নেকি বুলি চাওকচোন বাৰু এইযোৰ ল'ম নেকি বুলি ভাবিছিলোঁ কিন্তু এইযোৰ নল'লোঁ কিন্তু মানে বেলেগ এটাহে ল'লোঁ আৰু মানে উপায় নাই ল'লোঁ আৰু লাষ্টত মানে এইযোৰ ওলাই আহিলোঁ দেই একদম ইমান জাবৰ জোথৰ ওলাই আহিলোঁ কোনটো হিলাংগো পায় তাৰপৰা ইয়াত ইমান ধুনীয়া ধুনীয়া ফুল বেচিছে আৰু পূৰা পূজাৰ সামগ্ৰীবোৰ ইয়াতে বেছি আছে এফালে মই দেখাই দি আছোঁ চাওক পূজাৰ সামগ্ৰীবোৰ মানে ধৰক আৰু পূজাত যি বস্তু লাগে সেইবোৰ চুৰ্ণি আৰু কি বুলি কয় নাজানো মালা কিছুমান সেইবোৰ আছে ইয়াত পূৰা মানে ধুনীয়াকৈ সজাই থৈ দিছে পূজা বুলি মানুহ ইমান বজাৰ কৰিছে ইমান বজাৰ আজি আমি খোজকাঢ়ি বহুত দূৰ গৈছোঁ একদম ভৰি বিষাই গৈছেগৈ মানে হ'লেও খোজকাঢ়ি গৈয়ে আছোঁ খোজকাঢ়ি কিনি ভাল লাগিছে যদিও ভৰি বিষাইছে খোজকাঢ়ি কিনি ভাল লাগিছে আৰু মানুহৰ ভিৰটো চাই কিনি ভাল লাগিছে মানে পূজা বজাৰ কৰিবলৈ আহিছে যে মানুহবোৰে সেইকেইটাকে চাই কিনি ভাল লাগিছে ইয়াত মানে আমি খোজকাঢ়ি গৈয়ে আছোঁ মানে কিমান দূৰ যাব লাগিব নাজানো কিন্তু মুঠতে খোজকাঢ়ি কিনি গৈ আছোঁ আৰু টানি ইমান ধুনীয়াকৈ সজাইছে খোজকাঢ়ি আমি কোনোবা এটা দোকানত আহি পালোঁ আৰু ইমানেই ভাগৰ লাগিলে মানে
অলপ বহিবলৈ জেগা এটা বিচাৰি কিনি আমি তাতে অলপমান বহি ল'লোঁ আৰু ইমান ভাগৰ লাগিলে নহয়। এতিয়াহে অকণমান মানে ভাগৰটো মাৰ গৈছে যেন লাগিছে অকণ বহাৰ পাছত। কিমান খোজকাঢ়িলোঁ মানে ভাবি চাওকচোন। उसका नीचे में दो एक बार देखना ना हेलो ये देखिए होगा पहले कितना होगा আৰু পূজা অফাৰ দিয়া আছে, কাক লাগে লৈ ল'ব পাৰিব। আৰু এইবোৰ দিয়া আছে 150 টকাত অকল। ইমান ধুনীয়া ধুনীয়া চেণ্ডেলবোৰ চাওকচোন, যদি ভাল লাগিছে গৈ লৈ ল'ব পাৰিব। ইমানে গৰিবকে যে বজাৰ কৰি কৰি বজাৰ একো বজাৰ কৰা নাই, কিন্তু ঘূৰি ঘূৰি কিনি সেইকাৰণে এটা অটতে আহিছে। 3টা মানুহ উঠি আহিছে অটত, এটা কাৰ কাৰ এক্সপিৰিয়েঞ্চ আছে বাৰু এটা ৰিক্সাতে তিনিটা উঠা? বহুত জমনি আৰু। আমি এতিয়া জুডিঅ'ত আহি পালোহি। চবৰে মুখত শুনি থাকোঁ জুডিঅ' বুলি, কিন্তু মই গৈ পোৱাহে নাছিলোঁ। ফাইনেলি আজি মানে আহি পালোঁ আৰু আজি চাম জুডিঅ'খনত কি আছে আৰু ইয়াত কি বস্তু পায় আৰু কিমান দামৰ হয় মানে এতিয়া গম পাম আৰু কেনেকুৱা হয় মানে। আৰু আপোনালোককো মই দেখুৱাই আছোঁ, চাই থাকিব। এতিয়া আমি জুডিঅ'লৈ আহিলোঁ। মই কথা কোৱা নাই, মই নতুন কথা আছে। আৰু এইকেইটা হৈছে লিপষ্টিকৰ কালেকশ্যন। দাম নহয় আৰু ৰিজনেবল প্ৰাইচতে আছে, মানে কিনিব পৰা যায় আৰু। আইনাখনত নিজকে এবাৰ চাই লৈছোঁ মই। দামকেইটা কম। অঁ, কিন্তু এইকেইটাতো আমাৰ চাইডেও নহয় এইকেইটা, কিন্তু মোৰ চাইডৰ কেইটা তলত আছে নেকি? বা নাই, মোৰ চাইডৰ তলত এটাও নাই। চব ডাঙৰ চাইজ এইকেইটা চব। তললৈ যাওঁ বলক। লেডিজ চেণ্ডেল 299 ভাল লাগিছে যে 299 38 ini pergi sama kan? Cuman nangor.
ইয়াত মানে বজাৰ কৰি বেয়া নালাগে, ভালে লাগে আৰু মানে বস্তুবোৰ অকণমান কম দামৰ হয়, সেইকাৰণে ভাল লাগে আৰু মানে আমি যদিওৰ পৰা ওলালোঁ আৰু এতিয়া চিকেন চাওমিন আৰু চিকেন ফ্ৰাইড ৰাইচ ল'বলৈ কাৰণে ৰেডি কৰি আছোঁ। যিহেতু বহুত ভোক লাগি আছে আৰু মই ৰুমত গৈ কিনিতো একো নবনাওৱেই, সেইকাৰণে ভাবিছোঁ মই চিকেন ফ্ৰাইড ৰাইচকে লৈ কিনি মই ৰুমত খামগৈ বুলি এতিয়া পেকিং কৰিবলৈ দি আছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু বহুত বহুত থেংক ইউ আপোনালোকৰ আজিলৈ বাই বাই।